বাবা গাখীৰখিনি খোৱা হ'ব মা টিউশ্যনলৈ যাব লাগিব নহয় হ'ব মই যাম খোৱা মাজনী চাও পানী এগিলাচ লৈ আহচোন ৰ'বা দেউতা এয়া লোৱা দেউতা দিয়া মাজনী ইয়াত কি কৰিবা দেউতা মাজনী এইখিনিতে কেইজোপামান মালভোগ কলপুলি ৰুব লাগিব কিনি খাব নোৱাৰো নহয় বজাৰত যিহে জুই চাই দাম আমাৰ নিচিনা মানুহে আৰু ক'ত কিনি খাব পাৰিম হা নহয় দেউতা পাৰিলে বজাৰৰ কল নখাটোৱে ভাল আমাৰ ছাৰহঁতে কৈছে নহয় কেঁচা কলবোৰ কাৰ্বাইড স্প্ৰে কৰি ৰাতিটোৰ ভিতৰতে পকাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিয়ে সেইবোৰ খালে হেনো বিভিন্ন বেমাৰকে আদি কৰি কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে তুমি দেখোন বৰ ডাঙৰ কথা ক'লাই মাজনী পিছে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে পঢ়ি আছো দেউতা কিন্তু গণিতৰ পাঠ এটাহে মূৰত সোমোৱা নাই ছাৰক কৈ মেলি সেইখিনি ঠিক কৰিলোঁ আৰু ভালকৈ পঢ়িবা মাজনী পঢ়ি শুনি তুমি এজনী ডাঙৰ মানুহ হ'ব লাগিব এটা ভাল চাকৰি কৰিব লাগিব বুজিছা তুমিয়ে মোৰ সকলো আশা ভৰসা তুমিয়ে মোৰ সাৰথি মোৰ এটা ডাঙৰ সপোন আছে দেউতা মই অসীম কল্পনাত বুৰ গৈ আছো কিন্তু 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 কি মাজনী হ'ব দে দেউতা আমাৰ দৰে সৰু মানুহবোৰে মিছা কল্পনাৰ ৰঙীন জখলাত বগাই জানো কিবা লাভ আছে এই মাজনী এইখন পৃথিৱীত সৰু ডাঙৰ বুলি কোনো নাই এইবোৰ আমি নিজে নিজে সৃষ্টি কৰা একো একোটা শব্দহে মাথো দেউতা সপোন দেখাটো অপৰাধ নহয় নহয় তোমাৰ সপোন সফল কৰাৰ কাৰণে মোৰ এই হাত দুখন আনৰ ওচৰত বন্ধুকি ৰাখিম তথাপি তোমাক পিছুৱাই আহিবলৈ দিব নোৱাৰো বুজিছা এতিয়া যোৱা যোৱা মাজনী হ'ব দেউতা যোৱা মা আজি কচু বনাবা কচু ভাজিম আৰু থুনথুনিৰ খাৰ আঞ্জা বনাই দিম মই
মই কচু চচু খাব ভাল নাপাওঁ দেই। এইবিলাক নাখালে কি খাবা মাজনী? মাছ মাংস কিনি খাবলৈ পইচা নাই নহয়। দেই কি যে হ'ব। তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? পৰীক্ষা ওচৰ চাপিলে নহয়। মই কিন্তু তোমাৰ পঢ়া শুনাৰ মতিগতি ভাল দেখা নাই। ৰিজাল্ট ভাল কৰিব লাগিব চাবা। আহা দেউতা, তুমি যে কি কথাবোৰ কৈ আছা নহয়, মোৰ পঢ়া শুনা ভাল চলি আছে, তুমি চিন্তা কৰিব নালাগে। কল্পনাজনী গৰীবৰ ছোৱালী, টিউচনৰ নামত দেউতাকে এটকাও খৰচ কৰিব নোৱাৰে। কিন্তু ছোৱালীজনী পঢ়া শুনাত ভাল বুলি শুনিছোঁ। তুমিও ভালদৰে পঢ়া শুনা কৰিবা। মোৰ টিউচনলৈ দেৰি হৈছে নহয়। তুমি থাকা দেউতা, মই টিউচনলৈ যাওঁ। ৰীনা, ৰীনা, কি হ'ল? আজিৰ এই বিশেষ দিনটোত তোমাৰ এটা কথা মনত পৰা নাইনে? কি কথা? তোমাৰ একেবাৰে মনত নাইনে? নাই পৰা অ'। তুমি কথাবোৰ সোনকালে পাহৰাহে। কি যে কথাবোৰ কৈ থাকে নহয় আপুনি। আজিৰ এই বিশেষ দিনটোত তুমি মোক জীৱনৰ প্ৰথমটো চুমা দিয়া নাছিলা জানো? লাজো নাই আপোনাৰ? এই বুঢ়া বয়সতো তেনে কথা ক'ব পায়নে? বুঢ়া মানে দেখাতহে বুঢ়া হৈছো, মনটো কিন্তু এতিয়া 16 বছৰীয়া। এই ইয়াতে এটা টুপুককে দিয়া না, নে ময়ে দিওঁ? তুমি বাৰু গৰম ক্ৰছখন মুখত লগাই দিব লাগেনে? পৰিলে নহয়। বাৰু বাদ দিয়া সেইবোৰ। সিদিনা বোলে কল্পনাৰ দেউতাকে আহিছিল? আহিছিল। যেতিয়া তেতিয়া টকা বিচাৰিলে দিব পাৰি জানো? চোৱা, সি এদিন মোক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰিছিল বাবে তুমি মোক স্বামী হিচাপে পাইছা, নহ'লে কিছুমান সৰু সৰু মানুহৰ লগত ইমান সম্পৰ্ক নাৰাখিবচোন। নিজৰ ষ্টেণ্ডাৰ্ডৰো কথাটো আছে। যাৰ এটা থাকিবলৈ ঘৰ নাই, এসাঁজ খালে এসাঁজৰ চিন্তা কৰিব লাগে, তেনেকুৱা। তোমাৰ কাৰণে এইটো ৰাজ অট্টালিকা নেকি? যদি কেতিয়াবা এই ৰাজ অট্টালিকা তাজপাতৰ দৰে খহি পৰে, তেতিয়া কি হ'ব? মানুহৰ ভাগ্যৰ পৰিৱৰ্তন হ'বলৈ বেছি সময় নালাগে ৰীনা। বাতেৰে বাট বুলি বিচাৰি তোমাৰ খোজৰে। অসীম, কি কল্পনা কৰি আছা? আমাৰ ল'ৰাৰ প্ৰেম হৈছে। এনেকুৱা একো নহয়, জাষ্ট এনে ভাল লাগে। কল্পনাৰ সাগৰত ডুব গৈছা তুমি ন? গম পাইছো দিয়া। এতিয়া এইবোৰ কথা পাতি থকাৰ সময় নাই, বল বল। ইছ, ক'লে একো লাজ লাগে। বল বল বল। মাজনী, কি হ'ল মা?
তুমি অসীমহঁতৰ ঘৰলৈ যাব পাৰিবা নেকি? মোৰ গাটো বহুত বেয়া লাগি আছে। কিয় মা? সিহঁতে মোক কাম কৰিবলৈ মাতিছিল। মোৰ পঢ়িব আছে নহয় মা। নহয় মাজনী, সিহঁতে বেয়া পাব নহয়। আজিৰ কাৰণে যোৱাচোন। আমি দুখীয়া মানুহ, আমি কাম কৰি খাবই লাগিব মাজনী। কামত লাজ নকৰিবা মাজনী। ঠিক আছে বাৰু, হ'ব। খুড়ীমা, খুড়ীমা, খুড়ীমা। তুমি কলৈ যোৱা? মাক কামৰ কথা কৈছিলা নহয় খুড়ীমা, মায়ে আহিব নোৱাৰাৰ কাৰণে মোকে পঠিয়াই দিলে। হয় নেকি? ঠিক আছে, আমি বজাৰলৈ যাওঁ। তুমি মুজিয়াখন মুচি কাচি ভালকৈ থবা আৰু পিছফালৰ জাবৰবোৰ সাৰি পুচি ভালকৈ থবা। কল্পনা, তুমি? অসীম, কলৈ গৈছিলা? তুমি উঠা কল্পনা। কিয়? এইবোৰ কাম তোমাক কৰিবলৈ নোহোৱাই। আমাৰ ঘৰত মোৰ সন্মুখত তুমি এইবোৰ কাম কৰিব নোৱাৰা। তোমাৰ এইবোৰ কাম কৰিবলৈ লাজ লগা নাইনে? লাজ? আমি সৰু মানুহ, কাম কৰি খাবই লাগিব অসীম। কাম কৰি খোৱাটো জানো লাজৰ কথা? এই কাম কৰি পোৱা টকাকেইটাৰে আমি প্ৰয়োজনীয় দুই এপদ বস্তু কিনি ল'ম। নহয় কল্পনা, প্লিজ তুমি এইবোৰ কাম নকৰিবা। মই বহুত আঘাত পাম। অসীম, মোক কৰিবলৈ দিয়া। তাই বাৰু এইবোৰ কাম কিয় কৰিব লাগে? তাই এবাৰো ভাবি নাছিলেনে মইতো মনত কষ্ট পাব পাৰোঁ? বিনীতা, 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 তুমি অলপ ভাল পাইছানে? নাই ভাল পোৱা। মই তোমাৰ ঔষধকেইটা আনিবই নোৱাৰিলোঁ। এইকেইদিন ক'তো কামো নোপোৱা হ'লো নহয়। মাজনী ক'ত? অসীমৰ মাকে মোক কাম কৰিবলৈ মাতিছিল। এই বেমাৰী গাঁতলৈ যাব পাৰোঁনে? সেইকাৰণে মই মাজনীকে পঠাই দিছোঁ। এয়া তুমি কি কৰিলা? এইটো বয়সত তাইক আনৰ ঘৰত কাম কৰিবলৈ পঠিয়াব লাগেনে? যিটো বয়সত তাই পখিলা খেদি ৰং ধেমালি কৰিব লাগিছিল, সেইটো বয়সত তাই আনৰ ঘৰত কাম কৰিব যাব লগা হ'ল। হে ভগৱান, তুমি মোক উপায় দিয়া প্ৰভু, উপায় দিয়া। ঘৰৰ আটাইকেইজনীয়ে বাৰু আনৰ ঘৰত গোলামী কাটিব লগা হ'ল। দেউতা,
তুমি দুখ নকৰিবা দেউতা মই আনৰ ঘৰত গোলামী কৰিব যোৱা নাই নহয় কামহে কৰিব গৈছো মাজনী আজিৰ পৰা যাব নালাগে দিয়া মাজনী নহয় মা দুখ নকৰিবা দেউতা চাবা এদিন আমাৰো ভাল দিন আহিব যিদিনা মই ডক্টৰ হৈ আহিম সেইদিনা চিকিৎসাৰ অভাৱত মা বিচনাত পৰি থাকিব নালাগিব সেইদিনাখন আমাৰো এখন ডাঙৰ ঘৰ হ'ব ঠিক এইখিনিতে শুবৰ কাৰণে এখন আহল বহল বিচনা হ'ব পাকঘৰত বিধে বিধে পাচলি থাকিব দেউতাৰ এই ফটা চলাখন দেহৰ পৰা আঁতৰি যাব তুমি সঁচাই কৈছানে মাজনী মোক আশীৰ্বাদ কৰা দেউতা তোমালোকৰ আশীৰ্বাদ হওক মোৰ বাবে সপোন জয়ৰ প্ৰেৰণা আৰু সফলতাৰ উৎস মাজনী তুমি পাৰিবা মাজনী আমাৰ আশীৰ্বাদ তোমাৰ বাবে সদায় থাকিব মাজনী মৰ্ণিং বৰুৱা কওকচোন নাই ব্যৱসায় একদম বেয়া বুজিছে বছৰৰ আৰম্ভণিতে প্ৰায় কোটি টকা লোকচান মোৰতো গাঁৱত থাকিয়ে ভাল লাগে কিন্তু আমাৰ এওঁহে গাঁৱত থাকিব নিবিচাৰে ফ্লেট কমপ্লিট হ'লে শিফ্ট হ'ম আৰু হয় কালাৰৰ কাম কিছু বাকী আছে পিছে বৰুৱানী ভালে আছেনে আচ্ছা আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয় আমাৰ বাৰু ল'ৰাটোৱে কি কৰে ঠিক আছে অ'কে ৰীনা কি হ'ল ই ক'ত গ'ল ৰিজাল্ট ওলাব সময় হৈছে নহয় কলৈ যাব আৰু আজি ৰিজাল্ট দিব লগৰীয়াৰবোৰৰ লগত ওলাই গৈছে আজিৰ দিনটো সিহঁতৰ বাবে এটা আজি বিশেষ দিন হেৰা আজি মোৰ বুকুৰ স্পন্দন বাঢ়ি গৈছে জানা আপুনি ইমানকৈ চিন্তা নকৰিবচোন ৰিজাল্ট ভালে হ'ব আপুনি মাত্ৰ মাংসৰ বজাৰ কৰক তুমি এইবোৰ মোক ক'ব নালাগে আগতে সেই ৰিজাল্টটো আনকচোন মা সি আহি পালেই মা বাবা ৰিজাল্ট কেনেকুৱা হৈছে ভাল মা হা ভাল হৈছে ছেকেণ্ড ডিভিজন পাইছো মা ছেকেণ্ড ডিভিজন পাইছা বাবা ছেকেণ্ড ডিভিজন পাইছো ছেকেণ্ড ডিভিজন দেউতা ৰীনা মনাখন আনা বজাৰ কৰোঁগৈ আজি এসাঁজ উদৰ ভৰাই খাব লাগিব হ'ব পিছে তোমাৰ লগৰীয়াবোৰৰ কেনেকুৱা ভাল দেউতা আৰু কল্পনাৰ ৰিজাল্ট কেনেকুৱা তাই ষ্টেণ্ড কৰিলে দেউতা কি দেউতা এইটো থৈ দিয়া ইপিনে আছোন ইপিনে কি কৰ মাজনী মেট্ৰিকত ষ্টেণ্ড কৰিলো তুমি সঁচাই কৈছনে মাজনী দেউতা মা ক'ত আছে মাক মাতাচোন মা ভিতৰৰ বিচনাতে শুই আছে মাও নহয় মানে এতিয়াহে হ'ব পাইনে নহয় তাইৰ অসুখটো অলপ বেছি হৈছে মাজনী
যোৱাচোন যোৱা 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 মা অ মা 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 ঠিকেই দেখিলা ৰীণা ভাগ্যৰ উদয় কেতিয়া হয় কোনেও নাজানে যিজনী ছোৱালী এসাঁজ খালে এসাঁজ লঘোণে থাকে যাৰ পঢ়িবলৈ এখন টেবুল নাই পিন্ধিবলৈ এযোৰ কাপোৰ নাই শুবলৈ এখন ভাল বিচনা নাই আৰু সেইজনী ছোৱালী আজি এইখন অসমত ৰিয়েল হিৰোইন অথচ আজি মই অসীম কল্পনা বুকুত বান্ধি লৈ পালো মাথো এটা বিৰাট শূন্য ছেকেণ্ড ডিভিজনটো কি বেয়া ৰিজাল্ট নেকি মই বেয়া বুলি ক'ব খোজা নাই কিন্তু আজি অভাৱী পৰিয়ালৰ ছোৱালী এজনীয়ে যিটো সফলতা দেখুৱালে তাৰ তুলনাত তোমাৰ ল'ৰাৰ ৰিজাল্টটো এইটো পৰিয়ালৰ বাবে এটা বিৰাট শূন্যই হ'ব এয়া এয়া আপুনি কি কৈছে এৰা আজি এসাঁজ উদৰ ভৰাই খাম কিন্তু ইয়াত নহয় তেনেহ'লে ক'ত খাব কল্পনাৰ ঘৰত তাইৰ দেউতাকে এদিন নিশ্চিত মৃত্যুৰ পৰা বছৰ প্ৰতিদান মই আজি দিম তাইৰ পঢ়াৰ সমস্ত খৰচ মই বহন কৰিম হে প্ৰভু আপুনিতো আমাক চকু মেলি চালে আৰু আপোনালৈ বহুত ধন্যবাদ প্ৰভু ভৱিষ্যতলৈ যাতে আপুনি এনেকৈ চকু দি থাকে প্ৰভু দেউতা মাৰ কিবা এটা হৈছে তুমি সোনকালে আহা দেউতা মাৰ কিবা এটা হৈছে কি মাৰ কিবা হৈছে দেউতা মাৰ কিবা হৈছে বিনিতা হে বিনিতা মা বিনিতা অ মা কি হৈছে তোমাৰ উঠাচোন মা তুমি নামাতা কিয় চোৱা মই আহিছোঁ মাজনীয়ে পৰীক্ষাত পাছ কৰিলে ন কি হৈছে তোমাৰ মা তাই ডাঙৰ মানুহ হ'ব তাই ডাঙৰ মানুহ হ'ব মাত দিয়াচোন চোৱাচোন মই আহিছোঁ চোৱাচোন মা মই পৰীক্ষাত পাছ কৰিলোঁ মা এবাৰ মাজনী বুলি মাত না মা মা মাজনী গ'ল মাজনী তোমাৰ মা এই সংসাৰৰ পৰা মা এবাৰ মোক মাজনী বুলি মাতচোন মা শুধ না মা মুখেৰে নামাতা কিয় মা তুমি কিয় ইমান নিষ্ঠুৰ হলা মা নাই তুমি আমাক এৰি কলৈকো যাব নোৱাৰা মা এবাৰ মোক মাজনী বুলি মাত না মা এই মাজনী আমি সঁচাই বৰ দুৰ্ভাগ্য মাজনী মই যদি সময়মতে ঔষধকেইটা আনি দিব পাৰিলোহেঁতেন আজি তোমাৰ মা জীয়াই থাকিলেহেঁতেন আজি চকুলৰ পৰিৱৰ্তে আনন্দত হাঁহি থাকিব পাৰিলোহেঁতেন কিন্তু আজি এয়া কি হৈ গ'ল নাই মাৰ একো হ'ব নোৱাৰে মা টোপনি গৈছে মাক জগাই দিয়াচোন মাক জগাই দিয়াচোন দেউতা মা মুখেৰে নামাতা কিয় মা মা আমি মানি ল'বই লাগিব নিয়তিৰ বিচাৰো মাজনী নাকান্দিব মাজনী
এয়া তুমি কি কৰিলা আনন্দ এয়া কি কৰিলা প্ৰভু